কাঞ্চনজংঘাৰ অলপ কথা সুধিম বুলি ভাবিছিলো খুব ডায়লগ আছে বোলে অদ্ভুত অদ্ভুত কিছুমান সংলাপ কাঞ্চনজংঘাত শুনিছো এই কাঞ্চনজংঘা ডায়লগ মানে ইয়াত ক'লে বৰ দিগদাৰ হ'ব কিন্তু চিনেমাখনো বেলেগ ধৰণৰ চিনেমা এখন ইয়াত ৰেকৰ্ডতে আমি কাটি দিব পাৰিম নাই নাই কাটি দিব নালাগে কাটি দিবৰ কাৰণে মই চিনেমাখন বনোৱা নাই মানুহক ক'বৰ কাৰণেহে চিনেমাখন বনাইছো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে বাল এইটো কাটি নিদিবা কিন্তু দেই নাকাটো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল সিদিনা এই তিনিচুকীয়াত যে মানুহ মাৰিছিলে ধলাত ধলাত সেইদিনা মই সেই কথাটো এইটো মোৰ চিনেমাত আছে ডায়লগ আছে এইটো খালি মোৰ মুখত নাই প্ৰয়াসৰ মুখত আছে পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে বাল আৰু এই পৰিৱৰ্তন হোৱালৈকে আমি বালৰো জীয়াই নাথাকো কেলা আৰু স্পষ্ট কথা দেখুৱাবলৈ সব মিডিয়াৰ গাটছ থাকিব লাগে মই এইটো কথা কওঁ যে এইটো স্পষ্ট কথা এইটো এই পৰিৱৰ্তনটো যিটো কৰিলে বিজেপিয়ে মই গান গাইছো বাৰু বিজেপিৰ অসমৰ আনন্দ সৰ্বানন্দ ঠিক আছে একো নাই তাৰ আগতে মই কংগ্ৰেছৰো গান গাইছো মোক পইচা দিছে মই গাইছো একো নাই আই এম এ ছিংগাৰ ইটছ নাথিং কিন্তু ছচিয়েলিজমটো মোৰ গাত আছেতো এইটো চবৰে গাত আছে আৰু সেই বস্তুটো স্প্ৰেড কৰিব লাগে ছচিয়েলিজম এতিয়া কংগ্ৰেছ বিজেপি এজিপি এইবোৰ কৰি লাগি থাকি লাভ নাই এইবোৰ আৰু 40 বছৰ আমি পিছুৱাই যাম ছচিয়েলিজম আনিব লাগে নিজৰ ভিতৰত থাকিব লাগে আমি যিটো ফিল কৰোঁ হাউ ইউ ফিল দ্যাটছ দ্য মেইন থিং সেইকাৰণে পঢ়া শুনা লাগে ষ্টাডি লাগে আমাৰ ল'ৰা ছোৱালী আৰু পঢ়াব লাগিব নতুন প্ৰজন্ম এতিয়া কাঞ্চনজংঘা মই আৰু এটা ডায়লগ ক'ম আমি নতুন প্ৰজন্ম আমি ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ সলাবও পাৰোঁ আমি ইচ্ছা কৰিলে কিন্তু চব কৰিব পাৰোঁ চ' উই আৰ দ্য এতিয়া মই অকণমান বুঢ়া হৈছোঁ আই এম 46 নাও কিন্তু তথাপি আই এম য়াং আই এম 25 ইন মাই মাইণ্ড চ' কথাটো তেনেকুৱা বেছি আৰু কণ্ট্ৰভাৰ্চি নকৰোঁ নেকি ন চিনেমাখনত আছে এইবিলাক ডায়লগ এইবিলাক চব আছে কাঞ্চনজংঘাত আছে আৰু এটা কৈ দিওঁ দেই কওক সেইটোতো আৰু ওপৰত কওকচোন বাৰু কাঞ্চনজংঘা সেইকাৰণে মই পিছুৱাই দিলোঁ ৰিলিজ নিৰ্বাচনৰ পিছলৈ পিছুৱাই দিছে নেকি? নহয় আৰু পৰিৱৰ্তন হওক ইটো dialogue পৰিৱৰ্তন আৱৰ্তন বিৱৰ্তন সংবৰ্তন জ্যোতিপ্ৰসাদে লিখি থৈ গৈছে কাঞ্চনজংঘাতে লিখিছে তুষাৰ শিৱৰশীৰ মই অভ্ৰভেদীবীৰ মই কাঞ্চনজংঘা কেলে লিখিছিলে তেওঁ এইটো কেলে লিখিছিলে চিনেমাখন চালে গম পাব সেইটো হৈছে হয়তো তেওঁ চিনেমা প্ৰথম চিনেমা তেওঁ বনাইছে চ' তাৰপৰা এটা ডায়লগ আছে মোৰ কোনো জাতি নাই চবেই জানে মই বামুণ মানুহ কিন্তু মোৰ লগুণ নাই মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে লগুণ ছিঙিছোঁ আৰু এখন চিনেমাত মই লগুণ ছিঙিছোঁ আৰু যেতিয়া মই লগুণ ছিঙো তেতিয়া ইণ্টাৰভেল হয় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা বঢ়িয়া Thank you.